83 লক্ষ টকা আমি পাইছিলোঁ, চেংচন পাইছিলোঁ। তাৰ এটা ধুনীয়া এটা ইণ্টাৰনেশ্যনেল গেট বুলি আমি ইয়াত নিৰ্মাণ কৰিলোঁ আৰু আনুষ্ঠানিকভাৱে আজি মুকলি কৰিলোঁ। আমি বিশেষকৈ এটা আমি আগতে উপলব্ধি কৰা নাছিলোঁ, এটা সীমা যে আছে আমাৰ ভাৰত আৰু ভূটান, সেই গেটৰ যোগেদি আমি এটা ভাৰত ভূটানৰ সীমা উপলব্ধি কৰিলোঁ। বেচিকেলি আজি আমাৰ জামাত জমাৰ সকলো বিষয়াসকল আহিছে, আমাৰ SSB অফিচাৰসকল আছে, আমাৰ ওদালগুৰি জিলা উপায়ুক্তকে আৰম্ভ কৰি সকলো বিষয়াসকল আছে। এটা আমাৰ ভূটান আৰু আমাৰ ইণ্ডিয়াৰ মাজত যি এটা বন্ধুত্বপূৰ্ণ যিটো সম্বন্ধ, সেই গেটৰ যোগেদি হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু ইয়াত কিছুমান সুবিধা আমি ইয়াত ৰাখিছোঁ, যেনেকৈ কনফাৰেঞ্চ হল এটা ইয়াত আছে। কেতিয়াবা বৰ্ডাৰৰ কাৰণে যদি কিবা সভা যদি অনুষ্ঠিত কৰিবলগীয়া হয়, ইয়াত আমি সভা অনুষ্ঠিত কৰিব পাৰিম। কিবা যদি দুয়োটা দেশৰ VIP যদি ইয়াত ভিজিট কৰে, বহিবৰ কাৰণে এটা ধুনীয়া VIP গেষ্ট ৰুম কৰা হৈছে। গতিকে এটা সুন্দৰ ব্যৱস্থা এইটো কৰিছে। অকল এইটোৱেই নহয়, সুন্দৰ যিহেতু গেট আৰু ভৈৰৱকুণ্ড সকলোৱে জানে, এটা সুন্দৰ এটা পৰ্যটকস্থলী হৈছে। এতিয়া পৰ্যটক বহুত আহে, সেইটো পৰ্যটকৰ এটা আকৰ্ষণ হ'ব। সেইটোতো আমি এটা এডভান্টেজটো পাম। ধনশিৰি জলসিঞ্চন প্ৰকল্প এইটো অসমৰ ভিতৰত সবাতোকৈ ডাঙৰ প্ৰকল্প। ইয়াৰ পৰা সুন্দৰকৈ আমাৰ ৰাইজে পানী পাই আছে। এটা সুন্দৰ ঠাই আৰু এই গেটৰ যোগেদি আমি আৰু এটা খুব আগত আমি ল'বৰ কাৰণে সক্ষম হৈছোঁ। স্যার দোয়া খাস সামগ্রী মাৰি দিয়ক। এইটো এটা নতুন বছৰৰ কাৰণে ওদালগুৰিবাসী আৰু ভূটানবাসীৰ কাৰণে এটা উপহাৰ এইটো। আৰু আজি যিহেতু মাননীয় মন্ত্ৰী মহোদয়ে গেটখনৰ উদ্বোধন কৰিলে, আৰু এইটো আমি এতিয়া ইয়াৰ পিছত এইখন পৰিচালনাৰ দায়িত্ব SSB গ্ৰহণ কৰিছে। 23rd বেটেলিয়ন লালপলত যিটো আছে SSBৰ বেটেলিয়ন আছে, তেওঁলোকে এইখন পৰিচালনা কৰাৰ কাৰণে দায়িত্ব গ্ৰহণ কৰিছে। আমি আশা কৰিছোঁ যে তেখেতসকলে আমাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ এতিয়া বনোৱা হ'ল বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট প্ৰজেক্টৰ আণ্ডাৰত, সেইটো তেওঁলোকে অতি ধুনীয়াকৈ ৰাখিব। আৰু আমাৰ দুয়োখন দেশৰ মাজত যিটো মৈত্ৰীৰ সম্পৰ্ক আছে, সেইটো আগুৱাই নিয়াত তেওঁলোকে অৰিহণা আগবঢ়াব। আৰু সকলোৱে মই ভাবোঁ যে এই গেটখন এটা আটকধুনীয়া গেট, এনেকুৱা গেট বোধহয় অসমত এতিয়ালৈকে নাই হোৱা। গতিকে এইখন গেটে এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থাকিব। ইয়াতে আমি দুই ধৰণৰ অসমৰ কৃষ্টি সংস্কৃতি এটা প্ৰতিফলিত কৰিবলৈ বিচৰা হৈছে, আৰু লগতে ভূটানৰ কৃষ্টিৰ অলপো আভাস দিবলৈ চেষ্টা কৰা হৈছে এইখনৰ জৰিয়তে। গতিকে আশা কৰোঁ সকলোৱে আহি পেলাই এই গেটখন এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে থাকিব, তেওঁলোকে আনন্দ উপভোগ কৰিব পাৰে। স্যার কাইলৈ 31 আৰু পৰহিলৈ জানুৱাৰী জিলা প্ৰশাসনৰ পৰা কি নিষেধাজ্ঞা কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰা আমাৰ নিষেধাজ্ঞা যিখিনি আছিলে আগতে এইখিনি এতিয়াও যেনেকুৱা ধৰণে আমাৰ অতি উচ্চ প্ৰাবল্যৰ মাইক বজোৱাৰ ক্ষেত্ৰত আমি নিষেধাজ্ঞা কৰা হৈছে ইতিমধ্যে। বাকী অন্য ধৰণৰ ইয়াতে নিশাৰ ভাগত বেছি দেৰিলৈকে তাৰ ক্ষেত্ৰত আমি নিষেধাজ্ঞা সেইটো বলবৎ আছে ইতিমধ্যে। আৰু তাৰ উপৰিও আমি আমাৰ ইতিমধ্যে আৰক্ষী বিভাগে কিছু ব্যৱস্থা গ্ৰহণ কৰিছে, যাতে ড্ৰাইভিঙৰ ক্ষেত্ৰত কিছু ৰাখিব পাৰি, সেইটো ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে এইখিনি ব্যৱস্থা থাকিব আৰু সেইখিনি কৰিব লাগিব বুলি মই ভাবোঁ যে সকলোৱে নতুন বছৰটো ভালদৰে উপভোগ কৰিব আৰু কোনো ধৰণৰ অশান্তি সৃষ্টি নকৰাকৈ সকলোৱে ভালদৰে উপভোগ কৰিব। এইটো সম্পৰ্কে ইতিমধ্যে এক্সাইজ ডিপাৰ্টমেণ্টক আমি ইতিমধ্যে তেওঁলোকে আৰু তেওঁলোকে ইতিমধ্যে কিছুমান ঠাইত ৰেইড কিছুমান ষ্টাৰ্ট কৰিছে, আৰু এইটো কণ্টিনিউৱাছলি চলি আছে ৰেইডটো। কিন্তু আমি আশা কৰোঁ যে এইখিনি যিহেতু এটা দুখন ষ্টেটৰ বৰ্ডাৰ এইটো, গতিকে দুয়োখন ষ্টেটৰ ক্ষেত্ৰত আমি অলপ বিশেষ সাৱধানতা ল'বলগীয়া হয় এই ঠাইখনত।
এই ক্ষেত্ৰত আমি আমাৰ এক্সাইজ ডিপাৰ্টমেণ্টক ইতিমধ্যে নিৰ্দেশ দিছোঁ যাতে তেওঁলোকে এনেধৰণৰ কোনো ধৰণৰ অবৈধ সুৰাৰ ব্যৱহাৰ বা বিক্ৰী যাতে নহয় সেইটো ব্যৱস্থা ল'ব লাগে। ধন্যবাদ।